strawberry cream. Only you can make my soul. নমস্কাৰ মই বিটুপনৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেক ইনফৰমেশ্যন উইথ ব্লগ যদি এই চেনেলটোত নতুনকৈ আছে প্লিজ তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু যদি ভিডিঅ'বোৰ কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে কমেণ্টত জনাব কি ভুল হৈছে আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব চ' আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো হৈছে টেকৰ ওপৰত কিয়নো মই টেক আৰু ব্লগ দুটাও আপলোড কৰিম এই চেনেলটোত আমি আপোনালোকৰ মাজত লৈ আহিছোঁ তিনিটা স্মাৰ্টফোন যি তিনিটা স্মাৰ্টফোনৰ মূল্য অতি কম কিয়নো সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰিব বিচাৰে কিন্তু সকলোৰে তাত ইমান পইচা নাথাকে চ' আজি মই কম মূল্যত তিনিটা স্মাৰ্টফোন লৈ আহিছোঁ যি তিনিটা স্মাৰ্টফোনৰ মূল্য হৈছে মাত্ৰ 6,000 টকা চ' ভিডিঅ'টো আজি আৰু কথাটো হ'লে এনেধৰণৰ সকলোৱে স্মাৰ্টফোন ব্যৱহাৰ কৰিব বিচাৰে কিন্তু সকলোৰে তাত ইমান পইচা নাথাকে চ' মই আজি লৈ আহিছোঁ অতি কম মূল্য মাত্ৰ 6,000 টকাত তিনিটা সেই তিনিটা স্মাৰ্টফোনৰ এক নম্বৰত আহে ৰিয়েলমি C2 যদি আমি ৰিয়েলমি C2ৰ কথা ক'বলৈ যাওঁ ৰিয়েলমি C2ৰ ফ্ৰণ্ট কেমেৰা দিছে 5 মেগাপিক্সেল ডিছপ্লে দিয়া হৈছে ইয়াত 6.1 ইঞ্চি HD প্লাছ ডিছপ্লে আৰু বেটাৰী দিয়া হৈছে 4000 mAh বেটাৰী বেক কেমেৰাৰ কথা ক'বলৈ গ'লে 13 MP প্লাছ 2 MP ৰিয়াৰ কেমেৰা আৰু ইয়াত দিয়া হৈছে MediaTek P20 অক্টা-কোৰ প্ৰচেছৰ আপোনালোকে ফ্ৰী ফায়াৰ পাবজি লাইট খেলিব পাৰিব কিন্তু পাবজি মোবাইল খেলিব নোৱাৰিব ইয়াত দুখন সিম ব্যৱহাৰ কৰিব পাৰিব আপুনি লগতে এখন মেমৰি কাৰ্ড 256 GB লৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ইয়াত কোনো ধৰণৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰ নাপাব ফেচ আনলক আছে ৰিয়েলমি C2ত এইখিনি ফিচাৰ্ছ দেখিবলৈ পোৱা গৈছে 2 নম্বৰত আহে Infinix Smart 3 Plus আৰু যদি আমি Infinix Smart 3 Plusৰ কথা কোৱা হয় তেনেহ'লে ইয়াত আপোনালোকে বেক কেমেৰা দেখিবলৈ পাব 13 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ লো লাইট কেমেৰা পাব আপোনালোকে ইয়াত তিনিটা কেমেৰা দেখিবলৈ পাব আৰু এটা LED ফ্লাছ দেখিবলৈ পাব আৰু ইয়াত যদি আমি ফ্ৰণ্ট কেমেৰাৰ কথা কোৱা হয় তেনেহ'লে আপোনালোকে 8 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা দেখিবলৈ পাব আৰু ডিছপ্লেৰ কথা কোৱা হ'লে ইয়াত আপোনালোকে 6.21 ইঞ্চি HD প্লাছ ডিছপ্লে পাব আৰু বেটাৰী পাব আপোনালোকে 3500 mAh বেটাৰী পাব ফিংগাৰপ্ৰিণ্ট সেন্সৰ পাব আৰু যদি ইয়াত আপোনালোকে ৰেমৰ কথা কয় আপোনালোকে 2GB ৰেম পাব আৰু 32GB ষ্টৰেজ পাব আৰু 256GB লৈকে আপোনালোকে মেমৰি ইয়াত ব্যৱহাৰ কৰিবলৈ পাব আৰু 3 নম্বৰটো হৈছে Redmi 6ত আপোনালোকে পাব 2GB ৰেম 16GB ষ্টৰেজ আৰু 128GB লৈকে আপোনালোকে মেমৰি ব্যৱহাৰ কৰিবলৈ পাব আৰু ইয়াত আপোনালোকে পাব 5.45 ইঞ্চি HD প্লাছ ডিছপ্লে পাব 30 মেগাপিক্সেল ৰিয়াৰ কেমেৰা পাব 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা পাব আৰু ইয়াত আপোনালোকে 3000 mAh বেটাৰী পাব আৰু ইয়াত আপোনালোকে প্ৰচেছৰ পাব MediaTek প্ৰচেছৰ যদি আপোনালোকে এই তিনিটা মোবাইল এটা হ'লেও ভাল পালে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব কোনটো মোবাইল ভাল পালে আৰু যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাত গৈ চাব পাৰে ইচ্ছা কৰিলে কিনিব পাৰে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই জয় অসম